দেৰগাঁৱৰ ভকতীয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত কোভিড ভেকচিন শিবিৰ সম্পন্ন। মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত দেৰগাঁৱৰ বিভিন্ন অঞ্চলত কেইবাটাও কোভিড প্ৰতিষেধক কেন্দ্ৰ স্থাপন কৰা হৈছে যদিও জনসংখ্যা অনুসৰি সেয়া পৰ্যাপ্ত হোৱা নাই। গ্ৰামাঞ্চলত এতিয়াও বহু লোক বঞ্চিত হৈ আছে কোভিড ভেকচিন গ্ৰহণৰ সুবিধাৰ পৰা। এনে পৰিপ্ৰেক্ষিতত মঙলবাৰে দেৰগাঁৱৰ ভকতীয়া গাঁৱৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত ভকতীয়া গাঁও প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত কোভিড ভেকচিন শিবিৰ অনুষ্ঠিত কৰে। শিবিৰটোত পুৱাৰে পৰা অঞ্চলটোৰ লোকসকলে কোভিড প্ৰটকল মানি নিয়াৰিকৈ শাৰী পাতি এজন এজনকৈ কোভিড পৰীক্ষা কৰাৰ পাছত ভেকচিন গ্ৰহণ কৰা দেখা যায়। ভকতীয়া গাঁওৰক্ষী বাহিনীৰ উদ্যোগত প্ৰথমবাৰৰ বাবে স্থাপন কৰা এই শিবিৰটোত 500 গৰাকী লোকক কোভিড ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয়। গাঁওৰক্ষী বাহিনীৰ অধীনত আমি গোটেই গাঁওখনক ভেকচিন প্ৰদানৰ কাৰণে আমি আগবাঢ়িলোঁ। আজি 500 ভেকচিন দিয়াৰ কাৰণে আমাৰ মিছামৰা খণ্ড স্বাস্থ্য কেন্দ্ৰৰ পৰা আমাক 500 ভেকচিন আমাৰ কাৰণে তেখেতসকলে দিছে। আৰু আমি আশা ৰাখিছোঁ আমাৰ গাঁৱৰ যিসকল জনসাধাৰণ আছে সেই জনসাধাৰণে এই মহামাৰীৰ পৰা নিজকে বচাই ৰাখিবৰ কাৰণে এই ভেকচিন লোৱাটো অত্যন্ত জৰুৰী। সেই কথা ভাবিয়ে আমি আজি গাঁওৰক্ষী বাহিনীয়ে এই পদক্ষেপ লৈছোঁ আৰু আশা ৰাখিছোঁ প্ৰত্যেকজন গাঁওবাসী আহি ইয়াৰ পৰা উপকৃত হ'ব। আৰু যিসকলে এতিয়াও ল'বলৈ বাকী আছে আমি আপোনালোকৰ জৰিয়তে আহ্বান জনাব খোজোঁ যে তেখেতসকলেও আহি এই প্ৰতিষেধক লৈ নিজকে সুস্থ আৰু সবল কৰি ৰাখিব। সেইকাৰণে আমি আজি এই ভেকচিন কেম্পৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। আজি আমাৰ ভকতীয়া গাঁও গাঁওৰক্ষী বাহিনীয়ে যিখিনি পদক্ষেপ লৈ পেলাই ভকতীয়া গাঁৱৰ যিখিনি বৃদ্ধা ওলাই দূৰলৈ যাব নোৱাৰে সেইসকলক আনি 42 চুকতে কৰোণামুক্ত কৰিবৰ কাৰণে যিখিনি কোভিড ভেকচিন দিলে তাৰ কাৰণে মই গাঁওৰক্ষী বাহিনীক অশেষ ধন্যবাদ দিছোঁ। লগতে আৰু মই আপোনালোকৰ চেনেলৰ যোগেদি সকলোকে এটাই আহ্বান কৰিছোঁ, সকলো যুৱক যুৱতীয়ে এনেকৈ প্ৰতিখন গাঁৱৰে এনেকুৱা পদক্ষেপ লৈ পেলাই যদি যিসকল মানুহ দূৰলৈ যাব নোৱাৰে ঘৰতে ওলাই যাব নোৱাৰে তেওঁলোকক আনি এনেকৈ যদি ভেকচিন দিয়াৰ সুবিধা কৰি দিয়ে তেতিয়াহে অসমখন কৰোণামুক্ত হ'ব। এই কাৰণে মই আহ্বান কৰিছোঁ সকলোকে। আৰু লগতে আজি আমাৰ আপোনালোকৰ চেনেলৰ যোগেদি মই সকলোলৈকে ধন্যবাদ জনাইছোঁ যে ইয়াত যিখিনি যুৱক যুৱতীয়ে লাগি যিখিনি গাঁওৰক্ষী বাহিনীয়ে যিখিনি পদক্ষেপ ল'লে তেওঁলোকে যাতে এনেকুৱা পদক্ষেপ লোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। লগতে ইয়াত থকা মিছামৰা স্বাস্থ্য কেন্দ্ৰৰ যোগেদি যিসকল স্বাস্থ্যকৰ্মী আহি ইয়াত কিন্তু ইমান গৰমতো এই কৰোণামুক্ত হ'বৰ কাৰণে যিখিনি কষ্ট কৰি আমাক ভেকচিন দিছে তেওঁলোকলৈও মই ধন্যবাদ জনাইছোঁ এগৰাকী সামাজিক কৰ্মী হিচাপে। আৰু মোৰ ইমানেই